এভৰিৱান ৰাধামিনি ব্লগ লৈ স্বাগতম জনাইছোঁ। ইয়া বাপেক জীয়েক খেলি আছে, ধেমালি কৰি আছে। বাপেকৰ লগত অকণমান মানে বাপেক নাথাকে ঘৰত, যেতিয়া আহে অকণ বাপেকৰ লগত অকণমান এনেকৈ ধেমালি কৰে। বেয়া দেখিছেনে, মৰমীয়া। আজি ডিমৰ ৰেচিপি এটা লৈ আহিছোঁ, অতি সহজ পদ্ধতিৰে। ডিম বইল কৰা, আলু আৰু ডিম বইল কৰা ভিডিঅ'টো কৰা নহ'ল বাৰু, পাহৰিলোঁ মই। ডিম ফ্ৰাই কৰিছোঁ, তেলত দিছোঁ, তাত অকণমান নিমখ আৰু হালধি অকণমান দি দিছোঁ অকণমান ৰঙা হ'বলৈ। ডিম ফ্ৰাই কৰি আছোঁ। বিলাহী আৰু আলু, বইল কৰা আলু দেই। তাৰপিছত মোৰ ডিম হৈ গ'ল, কাঢ়ি থৈছোঁ বাতি এটাত। তাৰপৰা পিঁয়াজ দিছোঁ তেলতে, ডিম ফ্ৰাই কৰা তেলতে দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্টটো দিছোঁ। এতিয়া ভালকৈ ৰঙা হোৱালৈকে অকণমান লৰাব লাগিব, লৰাই থাকিব। তাৰপিছত ইয়াত গৰম মছলা, মিট মছলা, ধনিয়া মই গিলাচ এটাত মিহলাই লৈছোঁ। আপোনালোকে বাতি বা কাপতো মিহলাই ল'ব পাৰে। পানী অকণ দি পেলাই গুলি লৈছোঁ মছলাখিনি। তাৰপৰা ৰেড চিলিও দিব, তাৰপিছত কাশ্মীৰী থাকিলে কাশ্মীৰো দিব ৰঙৰ কাৰণে। এয়া মোৰ আদা নহৰু পিঁয়াজ ধুনীয়াকৈ মিহল খাই আছে, তাত অকণ হালধিও দি দিছোঁ মছলাখিনিৰ লগত। তাৰপৰা সিজাৰ পিছত অকণমান ৰঙচুৱা হোৱাৰ পিছত মই দি দিছোঁ গৰম পানীও দিব পাৰে, ঠাণ্ডা পানীও দিব পাৰে। তাৰপৰা মছলাখিনি সিজিবলৈ অকণমান পানী দিবই লাগিব। তাৰপৰা ভালদৰে লৰাই পেলাই অকণমান দেৰি থৈ দিব, 5-10 মিনিট। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিব। মই আগতে অকণমান দি থৈছিলোঁ, গতিকে অকণমান এতিয়া কমকৈ দিছোঁ নিমখ। তাৰপিছত ভালকৈ লৰাই দিব। মছলা সিজি গৈছে, পানীকণ অকণ শুকাই গৈছে, গ্ৰেভি টাইপ হৈ গৈছে। তাৰপিছত বিলাহীখিনি দি দিব। বিলাহীখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব অলপ। এতিয়া একদম বিলাহীখিনি অকণমান সিজালৈকে ঢাকন দিবও পাৰে, নিদিব পাৰে। মই বাৰু নিদিওঁৱে ঢাকন। অকণ ভাঙিও দিব হেতাখনে। দেখিছেনে, বিলাহীটো অকণমান জহিছে, এনেকৈ হেৰি কৰি দিব। ভালদৰে লৰাই থাকিব অকণমান। বইল কৰা আলুকেইডোখৰ দি দিছোঁ, ভালদৰে লৰাব লাগিব। এতিয়া আলুকেইডোখৰ দি তাৰপিছত আলুকেইডোখৰো অকণমান বিলাহীৰ লগত ভাঙি দিব। ঘুটনি মাৰিবও পাৰে, কিন্তু মই ঘুটনি মৰা নাই, সেনেকৈ হেতাৰে ভাঙি দিলেও হ'ব, ভাঙি দিব। মই এতিয়া পৰিমাণ অনুসৰি পানী দিছোঁ। পানী দিয়াৰ পিছত ডিমকেইটাও দি দিছোঁ। ডিম একেলগে উতলিব, তেতিয়াহে অকণমান সোৱাদটো আহিব। মোৰ হৈ গৈছে ডিমৰ তৰকাৰী। তাৰপিছত নাও মাছ বা মোৰ শহুদেউতাই আনিছিলে নাও মাছ। নাও মাছকেইটাও হালধি নিমখ সানি পেলাই তেলত ফ্ৰাই কৰিব লৈছোঁ। আজি নাও মাছকেইটা মোৰ ফ্ৰাই কৰা হৈ গ'ল। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিশেষকৈ ৰেচিপি বুলি নহ'ল ভিডিঅ'টো, মই ভাবিছিলোঁ ডিমৰ ৰেচিপি এটা বনাই ভিডিঅ'টো দিম। নাও মাছো দেখুৱাই দিছোঁ। বাট সকলোৱে ভিডিঅ'টো মৰম দিব, মোক আগুৱাই যোৱাত সহায় কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ।